আপোনাৰ বিপদ হৈছে নদী আৰু নাৰী জাগ্ৰত শক্তিয়ে আপোনাক সহায় কৰিব। কেনেকৈ সহায় কৰিব, কেনেকৈ আপুনি সহায় পাব, আপুনি এই ভিডিঅ'টো চাওক আৰু শ্বেয়াৰ কৰি দিয়ক যাতে অন্য 10 গৰাকী মানুহেও নদী আৰু নাৰী জাগ্ৰত শক্তি অসমৰ লগত জড়িত হ'ব পাৰে। আগতে মহিলা আছিলে, এতিয়া মহিলাৰ লগত পুৰুষখিনিও এড হৈছে। যদি আমাৰ সংগঠনৰ সৈতে, আমাৰ শক্তিৰ সৈতে আপুনি আহিব বিচাৰিছে তেনেহ'লে 8638290117 এই নাম্বাৰটো মই ইয়াত ওপৰতো দি দিছোঁ। তাত চাই পেলাই আপোনালোকে হোৱাটছআপত আপোনালোকে হাই দিব। আমি পৰীক্ষা নিৰীক্ষা কৰি আমাৰ গ্ৰুপত আপোনালোকক এড কৰিম। যি জিলাৰ হয় সেই জিলাত আমি এড কৰি দিম। ইয়াত অকল এতিয়া নাৰীয়েই নহয়, পুৰুষসকলৰ এটা চেল গঠন কৰি থকা হৈছে। অলৰেডি আমাৰ পুৰুষ বহুকেইজন আছে, আপোনালোকে জানে, গণ্যমান্য ব্যক্তি অসমৰ আছে। কিন্তু আপুনি সহায় পাব কেনেকৈ? নদী আৰু নাৰী জাগ্ৰত শক্তি অসমে হয়, মই আপোনালোকক বহুত কথা কৈ পেলাই ভিডিঅ' বনাইছোঁ, এনেকুৱা কৰিম তেনেকুৱা কৰিম, কিন্তু আমি কৰিছোঁ। আমাৰ যুদ্ধখন হৈছে কিছুমান বেয়া মানুহৰ, সমাজত বেয়া কৰিব পৰা মানুহৰ, আমাৰ ভাল মানুহৰ এগেইনষ্টত আমাৰ যুদ্ধ নহয়। আমি একপক্ষীয় কথা শুনি ক'তো কাম কৰা নাই, দুই পক্ষৰ কথা শুনি আমি কাম কৰোঁ। আমাৰ নিজৰ সদস্য হ'লেও আমি দুই পক্ষৰ কথা সুধিম। আমি সহায়হে কৰিব বিচাৰিছোঁ। আপুনি কিয় ভাবি লৈছে যে ফোন নাম্বাৰটো ছেভ কৰি থৈছোঁ, ৰাতি মোৰ 1 বজাত ফোন আহে, মোক অকণমান সহায় কৰকচোন, মই আমুকৰ পৰা কৈছোঁ। আপুনি যে সেই ফোন নাম্বাৰটো ছেভ কৰি থৈছে, আপুনি কিয়, আপোনাৰ এইটো মানসিকতা নাই, আপোনাৰ বুকুত এইটো কিয় দম নাই যে মই নদী আৰু নাৰী জাগ্ৰত শক্তি অসমৰ সৈতে থাকোঁ, তেতিয়া মোৰ বিপদ হ'লেও মই পাম। অকল আপুনি আপোনাৰ বিপদটো এনেকুৱা স্বাৰ্থপৰ মানুহক নদী আৰু নাৰী জাগ্ৰত শক্তি অসমে সহায় নকৰে। আপুনি আমাৰ সংগঠনৰ, আমাৰ শক্তিৰ সদস্য হওক, তেতিয়া আপুনি অট'মেটিকলি এখিনি সদস্য পায়ে আছে। আপুনি আমাৰ মিটিংবিলাকত আহিব লাগিব, আমি পজিটিভ কথা আলোচনা কৰোঁ। যিসকল মানুহ বিভিন্ন ঠাইৰ পৰা ভিডিঅ' চাই আহিছিল, যিসকলৰ মনত এটা বেয়া ভাৱ লৈ আহিছিল, তেওঁলোকক আমি আঁতৰাই দিছোঁ। যি সংগঠন বেয়া কৰিব পাৰে, সমাজ বেয়া কৰিব পাৰে, তেওঁলোকক আঁতৰাই দিছোঁ। আৰু তেওঁলোকে আমাৰ বিৰুদ্ধে গৈ ফেচবুকত লিখিলেও আমাৰ একো আপত্তি নাই। আমাৰ এতিয়া প্ৰায় 20খন, প্ৰতিখন জিলাই বুলি ক'ব পাৰি, 2-1খন জিলা হোৱা নাই। মাজুলীখন বানপানীৰ কাৰণে নহ'ল, এফালে গোৱালপাৰা হোৱা নাই, ধুবুৰী হোৱা নাই, নলবাৰীখন হোৱা নাই, এনেকৈ কেইখনমান জিলা কমিটি হোৱা নাই, 4-5খন। বাকী সকলো জিলা সমিতিত আমাৰ সক্ৰিয় সদস্য আছে নদী আৰু নাৰী জাগ্ৰত শক্তি অসমৰ। আপোনালোকে স্বাৰ্থপৰ নহ'ব, অন্য এজনী ভগ্নীৰ কথা চিন্তা কৰক, অন্য এটা ভাইটিৰ কথা চিন্তা কৰক, অন্য এজনী মাকৰ কথা চিন্তা কৰক, অন্য এগৰাকী পিতৃৰ কথা চিন্তা কৰক। আপুনি নিজে সহায় পাম বুলি নাম্বাৰটো ছেভ কৰি নল'ব। প্ৰথম আপুনি বেলেগক সহায় কৰা মাথা লগাওক। আৰু বহুত দেখিছোঁ, আমি যেতিয়া কিবা এটা সংগঠনৰ সদস্যসকল যেতিয়া কিবা এটা কথাত যাওঁ, আমি খুব ভদ্ৰ নম্ৰ মানুহ। আমাৰ ইয়াত যিবিলাক ব্যক্তি আছে, নপঢ়া নুশুনা মানুহ নহয় দেই, যুক্তিসংগত মানুহ আছে। গুৱাহাটীত যিখন কমিটি আছে, ইয়াৰে গণ্যমান্য ব্যক্তি, এষ্টাব্লিছ মানুহ, ইয়াৰে স্থায়ী বাসিন্দা, তেওঁলোক আমাৰ লগত আছে। যোৰহাটত যেনেকৈ আছে, বজালী বৰপেটাত যেনেকৈ আছে, লখিমপুৰত যেনেকৈ আছে, ধেমাজিত যেনেকৈ আছে, তাৰে স্থায়ী বাসিন্দা সেইসকল। তেওঁলোক উটি অহা মানুহ নহয়। অলপ দিনৰ আগত আমি এজন মানুহক কিবা এটা ব্লেকমেইলিং কৰি আছে, আমি তেওঁক মাতিবলৈ চেষ্টা কৰিলোঁ, তেওঁ নাহিলে। আমি তেওঁৰ ঘৰলৈ গ'লোঁ যে তেওঁ আহক, আলোচনাটো কৰি দিওঁ। আমাৰ সদস্য গ'ল, নাহে, লুকাই দিয়ে। তাৰপিছত আকৌ উল্টাই আকৌ থানাত গৈ কেছ দিয়ে, ভয় ভাবুকি দিবলৈ গৈছে। ভয় ভাবুকি দিবলৈ গ'লে আমি অপেনলি, ওচৰৰ মানুহ আছে নহয়, যিটো কাম কৰিব লাগে মানুহবিলাকে সেইটো নকৰে, যিটো নকৰিব লাগে সেইটো কৰে। এই চব ভয় ভাবুকি লৈ আমি ভয় নকৰোঁ। মই অসমৰ প্ৰত্যেকগৰাকী মহিলাক অনুৰোধ জনাম, প্ৰত্যেকজন পুৰুষক অনুৰোধ জনাম, যিসকল ডেকা ল'ৰা আছে, আপুনি ভাবি ল'ব যে আপুনি বিয়া পতাৰ পিছত আপুনি এগৰাকী যদি ছোৱালীৰ দেউতাক হয়, কাইলৈ সেই ছোৱালীজনী বিয়া দি দিব। সেই ছোৱালীজনীৰ নিৰাপত্তাৰ কথা আপুনি চিন্তা কৰিব লাগিব নমৰালৈকে। ঠিক তেনেকৈ যিগৰাকী মানুহে বিদ্যালয় এখনত কাম কৰি আছে, তেওঁ ছোৱালী এজনী আছে, তেওঁ চিন্তা কৰিলে। মই প্ৰতিটো সংগঠনৰ কাৰণে মোৰ মজিয়া খোলা দিছোঁ। সকলোৱে আমি সংঘবদ্ধভাৱে একেলগে কাম কৰিব লাগিব। প্ৰত্যেকগৰাকী মহিলাৰ আৰু পুৰুষৰ জীৱন সুনিশ্চিত হ'ব লাগিব। আজিকালি কিবা এটা কাৰণত পৰিয়ালৰ মানুহকেইটা বিচাৰি গ'লে নাহে, সেইকাৰণে আমি এটা পৰিয়াল বনাইছোঁ। সহায় সহযোগিতানো কি, আমিতো আইন হাতত তুলি ল'ব নোৱাৰোঁ, আমি একো কৰিব নোৱাৰোঁ। তথাপি এই যে মানসিক শান্তি এটা, আমি যে লগত আছোঁ বুলি, লগতে গৈছোঁ, লগতে আহিছোঁ। আজি আমাৰ আশে পাশে 20-25 গৰাকী যেতিয়া মহিলা থাকে, আমাৰ আশে পাশে যেতিয়া 20-25 জন পুৰুষ থাকে, তেতিয়া আমাৰ নিজৰ কেনেকুৱা এটা ষ্ট্ৰং পাৱাৰ থাকে। আমি ৰাজনীতি কৰিবলৈ যোৱা নাই, কূটনীতি কৰিবলৈ যোৱা নাই, স্পষ্ট কথা। নদী আৰু নাৰী জাগ্ৰত শক্তি অসমে এতিয়ালৈকে বহুকেইটা সমস্যা সমাধান কৰিছে, ভালভাৱে কৰিছে। আমি বেয়া মানুহকো প্ৰথম ফোন কৰি কওঁ, বেয়া কাম কৰা মানুহজনকো ফোন কৰি কওঁ, আপোনাক 15 দিন সময় দিছোঁ, আপুনি এইটো কাম নকৰিবচোন।
সমাজখনৰ লগত মিলি চলিব চেষ্টা কৰকচোন ভাল এটা আদৰ্শ সৃষ্টি কৰকচোন গতিকে এইখিনি কথা আকৌ পৰৱৰ্তী ভিডিঅ' বনাম যদি আপুনি বিচাৰিছে আমাৰ লগত সংযুক্ত হ'বলৈ আমাৰ মিটিংবিলাকত আহিব লাগিব এনেই সহায় নাপায় মিছা কথা একেদিন নাম্বাৰটো পাই কোনোবাই সেভ কৰি থৈছে নহ'ব কন্ট্ৰিবিউট লাগিব কন্ট্ৰিবিউশন লাগিবই সংগঠনত কন্ট্ৰিবিউশন লাগিব তেতিয়াহে আপুনি এই সংগঠনৰ পৰা সহায় পাব ধন্যবাদ ভিডিঅ'টো চাই থকাৰ বাবে জয় অসম আকৌ লগ পাম জয় গুৰু শংকৰ জয় হিন্দ